সাবস্ক্ৰাইব কৰক আমাৰ ক্ৰেজি বয় চেনেলটো আকৌ এনে ধৰণৰ নতুন নতুন ভিডিঅ' চোৱাৰ কাৰণে ঘণ্টা বটনটো টিপি দিব। Audio Jungle. Hello. মই কৈছো জিএনআৰচিত যোৱা নহ'ল আজি তাৰমানে নেমকেয়াৰত ডিউটি আছিল। এই কি কৰিবি আৰু বিনা পইচাত ডাক্তৰ না চৰকাৰীটো নহ'লে আমাৰ চাকৰি ফ্ৰীতে চাই আছোঁ দে আৰু দে কালি চিট ভৰ্তি কৰি দিবি তাতে চাম দে দে থৈছোঁ দে ভয়ালে জানলা এইবিলাক ফোন কৰিম দে এই কলা কি চাহ লৈ নিজা কলা চাহান যে ভকত মৰি আছে ছাৰে আন কৰিব ছাৰ কেইটা দিছে চাহ তোৰ এটা মোৰ এটা তো আৰু কি চাবা আপোনালোকে যিমান কষ্ট কৰে চাহ তাৰ কথা মানে জানা থিয়েটাৰতে ইমান কষ্ট হইল আপনি যেটা কমাবো সঁচা আনছা চলি এই এটা চাহ লৈ যায় এই চাহ আৰু কিহৰ খাই পইচা নাই এইকেইদিন যা সৰহকৈ যাব লাগিলে গা চা বিকাইছে আজি মানে কেপিৰ দামে নাই বকচোনে এতে বক ভালদৰে ধৰক এতে বহি লওক ছাৰ মই এটা নাইট ক্লাবত কাম কৰোঁ সেইদিনাখনে মই অলপ হলকান আহি দেখিলোঁ যে মোৰ ঘৰৰ দুৱাৰখন খোলা আছে আৰু মই খিৰিকীৰে সোমাই আহিলোঁ খিৰিকীৰে সোমাই আহি তললৈ দেখিলোঁ যে এজন মানুহে খটখৰকৈ কাপোৰ পিন্ধি গৈ আছে খটখৰকৈ কাপোৰ পিন্ধি গৈ থকাত তাক দেখি মই ভাবিলোঁ ই আহিছিল নেকি মোৰ ঘৰত সেনেকৈ ভাবি মই তাৰ গালৈ ফ্ৰিজ এটা দলিয়াই মোৰ ঘৰৰ পৰা যোৱা যেন পালোঁ মই ভাবিলোঁ মোৰ ঘৰৰ পৰা ওলাই গৈ খটখৰকৈ কাপোৰ পিন্ধি আছে তেনেকৈ ভাবিছিলোঁ লগে লগে মোৰ কাকালখান কি বিশেষজি মই ফ্ৰিজটো দলিয়াই দিছিলোঁ তাক তলত 3 মহলাৰ তলৰ পৰা মই দলিয়াই দিছিলোঁ তাক ফ্ৰিজটো ইয়াতে মোৰ কাকালখান একদম ক'ব নোৱাৰিয়া হ'ব ইয়াৰ এনে নাই ইয়াৰ কি হ'ব মাল আছে এটা কি এটা সিটটো থৈ দি দে অলপ চাই দাও বেজি দিব নাই বস্তুটো কৈ দিছোঁ ভালদৰে ধৰছোঁ তাক ইয়াৰ বেমাৰটো ধৰছোঁ কেনে ছাৰ কি হৈছে বেছি খুব কাজি মৰব নেকি এনে কাকাল কোৱা মৰব নেকি ছাৰ মৰব মানে উখাত চুখাত দিব লাগিব বাচিব না ইমান তৰকাৰী দিয়ে Audio Jungle. উঠি দিছোঁ ইয়াত উঠে মই উখাত দুটামান লাগি দিওঁ Audio Jungle. ছাৰ কি কৰা যাব কোনকে ভাল হ'ব সোনকালে না মই উখাত লাগি দিছোঁ না ঠিক হৈ যাব টেনশ্যন লৈ মই আমাৰ ছাৰক তাকে যোন পেচেণ্ট আহে আজিকালি ঘূৰি যায় নাই কচিটো দাইবই কালি বেয়া ভাল না এই দাইবই নিচে নাই খালি কি মই লেখিলে মতে খাবা দিবি ঔষধটো টেনশ্যন নাই Audio Jungle. এইটো ৰাতি টোপনি যোৱাৰ পিছত এটা খাবি আৰু এইটো পুৰা দানৰ লগত খাবি অলপ তেতিয়াহে কাম দিব হ'ব এই দুটা খালি কাম হৈ যাব দাদা ভাল হ'ব না ছাৰ ভাল হ'ব হয় ফাৰ্মাচীত পাবি যাব
লিখছি এলা বুঝিও নাকি কি দিয়া লিখছি কিবা কৈছা এই স্যার এলা চিন পাব না ফার্মাসি এই পাব মই তাৰমানে ফাৰ্চিট লাগিব ফাৰ্চিট পঢ়িয়া না ফাৰ্মাচিষ্ট ফসফরি আনবলো ফাৰ্চিট লিখছো এটা ভিজিটটো দিছা ফিজিত মানে বুঝিয়ে না মানে পইচাটো কইছে কি টাকা দিব লাগিব মই ক'লো 50 টাকা লাগিব বুলি স্যার এটি লোক এই কি 10 টাকা দিছা না দিও মই গাড়ি চলাম 10 টাকা দি মকো রাস্তাত পাইলে এই পাগলা আইছা নেকি বলি পুষিয়া নাই মই তাক ডাকি দিছিলো দে স্যার বনিয়া নাই যাত্ৰা এজনে 10 টাকা লৈ লৈছো 5 টাকা দিও কম বেছি না 5 টাকা দিও এই চাহ খায় নাই আছে অলপ দিনটো খাব লাগিব একাপ চাহ যা এতিয়া যা মাথা থাক দেই কলা কি খাই চাই পেচেণ্ট মাত যা উমা মুড়িবা লাগা আছে যদি একটা আছে তাকে আছে না নাই আছে আইবো মগছ নাই 10 টাকা লৈছো আয়ার আর কি এ ইয়াত দেখো অৱস্থা আগতে হইয়া পিছাই মসুর বহিল এই ধরে হালকা বসুলা তই বাকি হেতি বটোয়া কি শিকবালি বটোয়া হয় গদি দে কচোন কি হল মোর বহুত দিন চাকরি চাকরি নাছিল ও নতুনকে চাকরি এটা পালো আৰু এলাৰ্ম দি থৈ দিবা পাৰি কিছু ৰাতি অলপ যাতে অলপ দেৰি হ'ল যাতে কাপোৰ পিন্ধি পিন্ধি অফিচত যাই থাকিলো তাৰপিছত যাই থাকাতে কোনোবাই মোৰ গাত ফ্ৰিজ জ্বলি দিছে কি 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 ডলিভাৰ দিছে ফ্রিজ মানে এইটো ঠাণ্ডা কৰে যি এই ঠান্ডা পানি মাৰুতি বলা নিছে ফ্ৰিজ ভাই তাড়াতাড়ি চাবা দি এই তাতে শুই দিবা দিছো তাক মই চাই দি আছো বাবা ভালে আছো না ভালে সময় ডাঙি নিবা কেমৰা বাবাৰে উজল আছে ভালকে শুই দিবা দি শুই দিবি অলপ Audio Jungle. Audio Jungle. ayo dupesu sa কেছটো নগে ayo sir আরে এনে আপনে মুরবো স্যার অলপ লাহে লাহে এই তো লাগে সুমন ডাক্তার না তো ডাক্তার এই আক সিটো ধৰি কৰি দিছো মই হাতটো ধুই লওঁ কি কইম স্যার গরু ও রাতে দিবা দিছো সিটো মারি দিবি buat guna baru ki daktar na ai oi malu kesi beban dia ki daktar na aja tu dia itu jaga apa ya aja mau kita ngukut দেখি দাও খাবি ওরে খাওয়া দেবো এমনবার মাথা বেরিয়েছে নাকি গেল মাথার বিক হয় অল গার বিক সব আছে যিসু মা টেনশন লওয়া আমি মোটা পেলেও টেনশন লওয়া আমি বিনা বেশি বিক বি গোটা কাছে চিনবা না কবার থাকে যি মই পোৱালি ভাজি খাওয়া লাগবো সেইটো 1 নম্বৰত খাওয়া লাগবো আৰু মই 3টা অফাৰ দিছো মই 3টা ৰাতিপুৱা খাবি এটা টোপনিৰ পৰা নুঠাতে তাৰপিছত দিপৰা গা চা ধুই এটা খাবি তাৰপিছত আগালাগে এটা খাবি বনা এখন ফাৰ্মাচিত পাবি hello lu ya বিজিটো দিবি বিজিটো দি যা বুঝি মানে আপনি মানে পইচাটো কথা ক'লে বেটা বুজি নাপাওঁ কি টাকা এটা মানে এটা 50 টাকা লওঁ কিবা অলপ বেছি দি 10 টাকা
5 টাকামান দিলি হ'ব না স্যার 5 টাকা 5 টাকা কি পাই দিল না ডেলি পাই না দিমল পাই পয়সা নাই পয়সা না গাড়ি সারা লাগিব 5 টাকা 5 টাকা আছে নাকি এলো এমনি ছুই পয়সা রতি জানে 5 টাকা আছে নাকি এই 5 টাকা দিছে তো স্যার 5 টাকা কইল না 5 টাকা কইল ইয়া নাই জানো 5 টাকা আছে তো কি কি ডাক্তার কাছে মানুষ এখানে জানো পাবি না ভালো না শুনো আমি 20 টাকা হলে কোন না বাবা কি হিসাব বলিস গেছি এতিয়া ভাল কর কিবাকে ভাল কৰা মানে কেছটো কিংকে হল নকালে তো এই আমাৰ হুকিয়া যি আছে হ্যাঁ হুকিয়া আমাৰ চকত সামাজ চকত হুকিয়াৰ আৰু সৈন্যাৰ লগত মই ভাল ভাল চিনাকি মোৰ হুকিয়া নোহোৱা সুযোগ লৈ মই গেলো বেলেগ কিবা নালগে ডাক্তাৰ বেলেগ কিবা নালগে এনে লগ হৈ গেলো যাতে হুকিয়াটো কি কৰছি চৰত চাই খিৰিকি দি গেছি যাই ফেলে কবিয়া ফ্ৰিজটো ধলি দিছি বিল্ডিঙৰ পৰা বস্তু ভিতৰে গৈছিলো ফ্ৰিজৰ ভিতৰে সোমাইছিলি মানে বাপৰে বাপ চেক কৰ মানে হুইটি তাতে হুইটিচোন ডাঙাই হে নি মোক তাতে লাগা দিলি তই নিছিল গথৰ তাৰ মানে কথাটো বেলেগ আচাৰ চুৰি হাই গাইস তো ভিডিওটো কেনে লাগিল আমাক জনাব যদি আমাৰ এই ভিডিওটো চাই ভাল লাগিছে লাইক কৰিব কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰি দিব আৰু শেয়াৰটো অলপ বেছিকে কৰিব সো এইখিনি কয় আৰু কাষত থকা বেল আইকনটো টিপিবলৈ একেবাৰে নপাহৰিব দেই আৰু শ্বেয়াৰ যিমান পাৰে ইমান কৰক আপোনালোকে আমাৰখিনি হয় কৰি দিয়ক শ্বেয়াৰ কৰি দিয়ক আৰু ভিডিওটো বহুত কষ্ট হৈছে দেই ভিডিওটো বহুত কষ্ট হৈছে কৰি আছো ভাই আপোনালোকৰ কাৰণে লাইট চাইটটো দেখাই পাইছি ভিডিওটো কেনে আনিছো অলপ পিকচাৰ কোৱালিটি অলপ বঢ়িয়া হৈছে নেক্সট ভিডিঅ'ত ভাল কৰিম দিয়ক দিয়ক